এটা কথা জানে আপোনালোকে যে বিটিচি 22 লক্ষ ৰাইজৰ যি সমস্যাখিনি বিগত 10 বছৰ এমপি নৱকুমাৰ শৰণীয়াৰ দ্বাৰা দি এটা সমস্যা সমাধান নহ'লে 10 বছৰ কেৱল এমপি নৱকুমাৰ শৰণ নিজৰ কথা চিন্তা কৰিলে বিটিচিত আমি যদি বসবাস কৰোঁ ইয়াত আমাৰ মাটিৰ সমস্যা আছে, ইয়াত আমাৰ ভাষাৰ সমস্যা আছে, ইয়াত আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ সমস্যা আছে। কাৰণ বিগত 17 বছৰে হাগ্ৰাবৰ্মনৰ নেতৃত্বত বিপিএফ চৰকাৰে যি এক মৰণ ফাণ্ডৰ নিচিনা এই বিটিচিৰ নাম মৰণ ফাণ্ড আমাক যি এক অৱস্থা সৃষ্টি কৰিছিলে তাৰ 20 চনৰ পিছত বৰ্তমানৰ পূৰ্ব নেতৃত্ব চৰকাৰে 3 বছৰ হোৱাৰ পিছতে য'ত নেকি আমাৰ মাটিৰ চিধা নামজাৰি বন্ধ কৰি দিছে, য'ত আমাৰ মাটিৰ ৰেজিষ্টাৰ্ড নহয়, য'ত আমাৰ ভাষাখিনি সুৰক্ষিত নহয়, য'ত আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত নহয়, ডেফিনেটলি আজি বিটিচি 22 লক্ষ ৰাইজে কাৰণে যি এক ৰাজপথৰ সংগ্ৰামী সত্যাঘাত আনি ৰাজনৈতিক এক মঞ্চত অৱদান কৰিছে, ডেফিনেটলি মোৰ নিশ্চিতভাৱে এটা আশাবাদীৰ ফালে লাগিব। নৱখনীয়াক আপোনালোকে এমপি বনালে, এতিয়া কিয় আপোনালোকে অসন্তুষ্ট দেখাব? কথাটো এনেকুৱা যে 2014 চনত যেতিয়া আমি এটা কথা স্পষ্ট কৰি কওঁ যে আমি কোনো বড়োৰ বিৰুদ্ধাচৰণ নহয়, এটা চিষ্টেমেটিকেল এটা চিষ্টেমৰ বিৰুদ্ধাচৰণ। কাৰণ বিটিচিত বসবাস কৰাৰ পিছত 2014 চনত যেতিয়া এমপি নৱকুমাৰ শৰণীয়ে কেৱল মাত্ৰ আমাৰ মাটিৰ সমস্যাখিনি সমাধানৰ কাৰণে, আমাৰ ভাষাৰ সমস্যাখিনি সমাধানৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষিতৰ স্বাৰ্থত কিন্তু এমপি নৱকুমাৰ শৰণীক লোৱাৰে কাটিব বুলি কাৰণে আমি দিছিলোঁ। কিন্তু যোৱা 10টা বছৰ এমপি নৱকুমাৰ শৰণীয়ে আচলতে বিটিচিৰ এই লাঞ্ছিত বঞ্চিত অৱহেলিত মানুহখিনিৰ কাৰণে তেওঁৰ ব্যক্তিগত কথাখিনি চিন্তা কৰাৰ বাহিৰে আমাৰ কোনো ধৰণৰ চিন্তা সমাধান নকৰিলে। য'ত নেকি তেওঁৰ নেতৃত্বতে তেওঁ যেতিয়া এমপি হৈছে, য'ত নেকি মনোজ দাসৰ নিচিনা ব্যক্তি কিন্তু মুছলপুৰৰ মাছমজিয়াত কিন্তু হত্যা কৰা হৈছিল, য'ত 2017 চনত 1 আগষ্টত কিন্তু লাফিকুল ইছলামৰ নিচিনা ব্যক্তি কিন্তু হত্যা কৰা আছিল। যিজন ব্যক্তিৰ ছত্ৰছায়াত, যিজন ব্যক্তিৰ সন্মুখত এই অনাবৰ মানুহ সুৰক্ষিত নহয়, যিজন ব্যক্তিৰ সন্মুখত আমাৰ মাটিখিনি সুৰক্ষিত হোৱা নাই, য'ত আমাৰ ভাষাখিনি সুৰক্ষিত হোৱা নাই, য'ত আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত নহয়, তেনেস্থলত আমাৰ 22 লক্ষ অনাবৰ ৰাইজৰ গঠিত অৱৰ সুৰক্ষা সমিতি কিন্তু এইবাৰ অন্তত তেওঁৰ যিটো এক ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰাক বাদ দি কেনে এইবাৰ অনাগত দিনত আমাৰ মাটিৰ সমস্যা, আমাৰ ভাষাৰ সমস্যা আৰু আমাৰ ল'ৰা ভৱিষ্যতৰ কাৰণে অৱৰ সুৰক্ষা সমিতিয়ে এইবাৰ মোক প্ৰক্ষেপ কৰিছে। আশাবাদী সকলোৱে হয়, এটা কথা মন কৰিব যে বিটিচিৰ এই অনাবৰত 22 লক্ষ মানুহখিনিৰ ভৱিষ্যত ৰক্ষাৰ স্বাৰ্থত মই এই ৰাজপথ সংগ্ৰাম এৰি কেনে ৰাজনৈতিক পথত আহি গৈছোঁ। ইয়াতে মই 100% নিশ্চিত যে বিটিচিৰ অনাবৰ ৰাইজে মোক এবাৰ সুনিশ্চিতভাৱে বিজয় সাব্যস্ত কৰিব। ইয়াতে মই আগতে স্পষ্ট কথা কৈছোঁ যে আমি বড়ো বিৰোধী নহয়, এটা চিষ্টেমৰ বিৰোধী। আমাক বড়ো ভোটটো নালাগিব, সকলো ডেমক্ৰেচি হয় ইয়াতে, ৰাজনৈতিকভাৱে আহিছোঁ যেতিয়া ইয়াতে সকলো ভোট লাগিব ইয়াতে। মই আগতে কৈছোঁ যে কোনো বড়ো বিৰোধী অৱৰ সুৰক্ষা সমিতি বা জনদাস নহয় ইয়াতে, আমি চিষ্টেমৰ বিৰোধী। 2003 চনত যেতিয়া হাগ্ৰা মহিলাই যেতিয়া বিৰি চুক্তি গঠন কৰিছিলে 17 বছৰে তেওঁলোকে বিটিচিত থকা অনাবৰৰ মানুহখিনি তেওঁলোকে মাটি সমস্যা সমাধান কৰিলে নেকি? সেইবুলি আমি বড়ো বিৰুদ্ধে ইনকলাব জিন্দাবাদ দিব গৈ কেনে বিদ্ৰোহ বা হত্যাকাণ্ড আৰম্ভ কৰিছিলোঁ। গতিকে আপোনালোকে এটা কথা কওঁ যে আমি কোনো বড়োৰ বিৰোধী নহয়, আমি স্পষ্টবাদী যে আমি আমাৰ চিষ্টেমৰ বিৰুদ্ধে যুদ্ধ কৰিছোঁ আৰু চিষ্টেমত যেতিয়ালৈকে চিষ্টেম আমাৰ কাৰণে পৰিৱৰ্তন নকৰিব তেতিয়ালৈকে এই অৱৰ সুৰক্ষা জনদাসে কিন্তু এই সংগ্ৰামী হত্যা বজাই ৰাখিব। ইয়াতে